কিয় তুমি মোক আওকাণ কৰা? হাত নলগোৱাকৈ তুমি মোৰ চকুলো মোহাৰি দিয়া। মই নোকোৱাকৈ তুমি মোৰ মনৰ কথা অনুমান কৰি লোৱা। অন্ধকাৰলৈতো তুমিও ভয় কৰা, তথাপি মোক কেতিয়াও অন্ধকাৰত অকলে এৰি নিদিয়া। যিমানে ডাঙৰ প্ৰব্লেম নহওক কিয়, সদায় তুমি মোৰ লগত থিয় হৈ থাকা। অলপতে অস্থিৰ হৈ পৰো মই, সেই বুলি তুমি কেতিয়াও বিৰক্ত নোহোৱা আৰু সদায় মোক বুজাই শান্ত কৰা। নিৰাশাই আৱৰি ধৰিলে তোমাৰ জ্ঞানৰ পৰশেৰে তুমি মোক ভাবিব নোৱাৰাকৈ জগাই তোলা। ইমান কৰা তুমি মোৰ কাৰণে, মই যিমান ভাবিব নোৱাৰো তুমি মোক সিমান মৰম কৰা। কিন্তু যেতিয়া মই তোমাৰ ভাল কথাখিনি সোঁৱৰাও, তেতিয়া তুমি মোক কিয় আওকাণ কৰা?